Hey, hi, hello. It's my first YouTube video. নাজানো কি ক'ব লাগে হাই হেল্ল' ৱেলকাম আমি মাজতে দুদিনমান আগতে ছিংগাপুৰ ফুৰিব গৈছিলোঁ তাৰে ভাবিলোঁ কি ভিডিঅ' বনালে ক'ত থ'ম ক্লাউড ষ্ট'ৰেজটো নাই চ' ভাবিলোঁ ফ্ৰীতে ক'ত থ'ব পাৰি ইউটিউব গুড অপশ্যন সেইকাৰণে আমি কি কৰিলোঁ ব্লগ নিচিনাকৈ এনেই সৰু সুৰা ট্ৰেভেল ভিডিঅ' বনালোঁ তাৰপিছতে দিছোঁ আৰু এতিয়া কেতিয়াবা পিছত চাম আপোনালোকেও চাওক ভাল লাগিলে লাইক শ্বেয়াৰ কি আছে নাজানো ফাৰ্ষ্ট ভিডিঅ' হয় 6 দিনৰ আৰু মাল্টিপল লেংগুৱেজৰ ভিডিঅ' হয়তো মাল্টিলিংগুৱেল ইয়াতে অসমীয়া হিন্দী ইংলিছ বেংগলী চব আছে চ' মই অলপ কেপশ্যন নিচিনাকৈ দিছোঁ বুজি পাবৰ কাৰণে ভইচটো অলপ মাফল্ড হয় চ' আহক চাওঁ हेलो Hello, we have just entered Singapore, still at Terminal 3. अब लगे हैं थोड़े जिंदगी में चढ़ने के करने के चार्ल्स जेवियर बना घुमा फिर रहा हूँ इधर सब पाँव टूटने के एडवांटेजेस आज पता चले हैं we have priority. हर जगह We are being प्रायोरिटी prioritized everywhere. हर जगह प्रायोरिटी कहीं भी देखो हर जगह लाइनस्केप जो इंडिया में नॉर्मली होता है वहाँ पे पाँव तुड़वाने पे होता है हर जगह लाइनस्केप है Skytrain 233. Yes. जा रहे हैं हम लोग अभी स्काई ट्रेन ब्रो ये Skytrain आ गया. उसके नहीं पहुँचना है रुकेगा तो स्काई ट्रेन now we are getting into sky train let's go mind the gap सारे विक्ट्री साइन दिखा दो किस बात की जीत रहे मेरे को इधर धकेल के लिए इस बात की जीत I am at your service, sir. पर्सनल शॉपर Personal service.
এতিয়া কিবাকৈ আহি পালোঁ, ঠেলি হেঁচি হোটেল ফ্ৰেছ হৈ ল'লোঁ। এতিয়া ওলাইছোঁ আমি জিৰং বাৰ্ড পাৰ্ক যাবলৈ, কিন্তু ভোকো লাগিছে, লাষ্ট ফ্লাইটতে খোৱা। চ' যাওঁ ক'ৰবাত খাবলৈ বিচাৰি যাওঁ জেগা এটা, আহক আমি যাম তাৰপিছত জিৰং বাৰ্ড পাৰ্ক। कैसा एक्सपीरियंस है आने का? अभी तक तो दिख नहीं रहा है। कहाँ है टिकट काउंटर, किधर है? कहाँ गया तमुगना? देखो फोटो खींच रहे उधर। दिखाते हैं बाकी का दृश्य। हैसल फ्री तुम्हें हो हैसल फ्री का हैसल ब्लैड हो गया है। একটু বসে বানাতো না যাচ্ছি। এই জিৰং বাৰ্ড পাৰ্কৰ ভিতৰত আমি ষ্টাৰ্ট কৰিছোঁ। এখন ট্ৰেম নিচিনা গাড়ী থাকে, মানে চলি থাকে গোটেই বাৰে বাৰে। ধেৰ ষ্টপেজ আছে ভিতৰত, আপুনি মেপ চাই পেলাই যোনটো ষ্টপেজত যাব বিচাৰিছে তাত গৈ পেলাই তাৰ ওচৰত থকা ভেন্যুখিনি চাব পাৰে। মোৰ যিহেতু হুইল চেয়াৰত আছোঁ, মই ঠেলি ঠেলি ঘূৰিবলৈ দিগদাৰ, পাহাৰীয়া মানে জেগাটো অকণমান, সেইকাৰণে মই ইয়াতে বহিলোঁ আৰু ভাবিলোঁ সহজতে এক পাক টুৰ এটা লৈ লওঁ। কিন্তু তমগ্নহঁতে আহিছিল ফটোগ্ৰাফী কৰিম বুলি জ'চত, বেচাৰাহঁতে ফ'কাছ কৰিবই পৰা নাই এতিয়া মুভিং গাড়ীৰ পৰা। তো তাহাঁতি কৈছে বোলে আকৌ এবাৰ ঘূৰি চাই যাম খোজকাঢ়ি পেলাই। মই কৈছোঁ ভালেই হৈছে দে, মই এপাক চাই লওঁ আৰু। এতিয়া আমাক এনেকৈ ট্ৰেমেদি লৈ গৈ আৰু গাড়ীখনত কৈ থাকে কি মানে কি চাই আছে আপুনি, আপোনাৰ ইমিডিয়েট বেকগ্ৰাউণ্ডত কি আছে। তাৰপিছত গৈ পেলাই আমি এতিয়া এটা ষ্টপেজ পামগৈ য'ত মানুহ উঠাব। পাৰ্কখন কিন্তু খুব ধুনীয়াকৈ মেইনটেইন কৰা গৈছে। তো ইয়াতে মানে আপুনি অকণো লেতেৰা দেখা নাপাব আৰু ভাল লাগিছে। আমি চিৰিয়াখানা চাই অহা মানুহ গুৱাহাটীত আৰু বাকী জেগাত, তাতকৈ ইয়াততো অকণো গোন্ধও নাই, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু বাৰ্ডবোৰ সদায় চব মানে চৰাইবোৰ মুকলিকৈ ঘূৰি ফুৰিছে আৰু চাগে চব ট্ৰেইনড আছে চৰাইবোৰ। দেখিছোঁ মানুহৰ গাত আহিও বহি যায় কেতিয়াবা, কিন্তু চব চৰাইক নিদিয়ে, কিছুমান কেজতো আছে পিছে, একদম ৰেয়াৰবিলাক। এয়া আমি আহি পাই গ'লোঁ এটা বাছ ষ্টপেজত, বাছ ষ্টপেজ নহয় ট্ৰেম ষ্টপেজ। Spend some quiet time bird watching from the viewing gallery, designed to simulate an observation hide. सब कोई अपना ब्लॉग बनाने में लगा है, देखो इसका देखो। जिंदगी खत्म, सोच रहा था फोकस करके फोटो लेंगे, देखो 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 नो नो नो, कोई दिक्कत नहीं, देख ही नहीं रहा। यही हालत होता है मास्क खुल के। To your right is Royal Ramble, home of pigeons, पैदल ही तो आना था, largest लेकिन ठीक है, पाँव तुड़वाने के बाद तो यही सही होता है। They are native to Papua New Guinea. आएंगे नहीं तो नहीं होगा, मैं एक बार बैठ जाऊंगा उधर, मैं तो देखना होगा। To your left, So it's a wrap from Jurong Bird Park. इसके चिड़िया हट दिया। আৰু এতিয়া আমাৰ হৈ গ'ল এছিয়াৰ লাৰ্জেষ্ট বাৰ্ড পাৰ্কখন চোৱা, জিৰং বাৰ্ড পাৰ্ক। এতিয়া আমি বাহিৰলৈ ওলাই গৈছোঁ, আমি নাইট চাফাৰীলৈকে যাম। ইয়াতে এটা কথা লক্ষ্য কৰিছোঁ কি এক্সিটবিলাক সদায় গৈ এখন দোকানত খোল খায়, যাতে টুৰিষ্টবিলাকে যাওঁতে ছভেনিয়াৰ্ছ দেখি যায়, মন গ'লে কিবা এটা ল'লেও। ভালে বুদ্ধি কিন্তু বিজনেছৰ কাৰণে, যি কি নহওক। নেক্সট টাইম আহিলে চাগে জিৰং বাৰ্ড পাৰ্কখন ইয়াত নাথাকিব, শুনি আছোঁ এইখন শ্বিফ্ট কৰিব। বাট চাই গ'লোঁ আৰু, এছিয়াৰ লাৰ্জেষ্ট বাৰ্ড পাৰ্ক বুলি কোৱা যায় যিহেতু, বৰ ধুনীয়াও লাগিলে। ব'লক এতিয়া আগবাঢ়ি যাওঁ আমি নাইট চাফাৰীলৈকে।
চাই থাকিব ব্লগটো। হৈ গ'ল এতিয়া আমাৰ চোৱা নাইট চাফাৰী। ইমানেই ভাল লাগিলে, বিৰাটেই ভাল লাগিলে। একদম মুকলিকৈ থোৱা আছে জন্তুবোৰ, মাজেদি আপোনাক লৈ যায় জংঘলৰ মাজেদি। ইমানেই ধুনীয়া, এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে পোৱা নাই। এতিয়া আমি আহি গ'লোঁ ছিংগাপুৰ জুৰ ভিতৰতে, ক্ৰিয়েচাৰ্ছ অফ দ্য নাইট বুলি এটা শ্ব' হয়, সেইটোতে চাম। ইয়াতে নিশাচৰ জন্তুবিলাকৰ পূৰা ডেমনষ্ট্ৰেশ্যন দিব, কেনেকৈ কি কৰে। চ' মই যিমানখিনি পাৰোঁ ৰেকৰ্ড কৰি পেলাই দিছোঁ বাৰু। চাওক, বৰ ধুনীয়া, বিৰাট ধুনীয়া এইটো শ্ব'টো, চাবলগীয়া একদম। And to the creatures of the night presentation. My name is Daphne. Is everyone feeling good tonight? Yeah. Right, that's good to hear. Now before I start the show, I have a few announcements to make. First announcement, please take a look at the 3 staircases we have in this amphitheater. Once the show starts, please remain seated as we have animals coming out from all over this amphitheater. Right, so please remain seated until I say thank you and good night. Okay, let's try something else. Hindi speaking guests, make some noise! Okay, you know what, that never fails. Hindi speaking guests, namaste. Namaste. सब लोग अपने कैमरा के फ्लैश बंद कीजिए, ठीक है? शुक्रिया, शुक्रिया. Right, okay, it's okay, don't need to clap, that's all I know, alright? The turkey vulture uses its powerful sense of smell to detect carrion. Once it has found a carcass, it will rely on other birds and animals to help to tear it apart and will stop eating only once the carcass has been stripped to the bone. Jet black in color, they're almost invisible at night. With their excellent eyesight and quiet ways of moving through the dense forests of Asia, they're able to pounce on small animals easily. Everyone meet Aslan, our Binturong for the night. So
Aslan is gonna come over here and show us a very unique adaptation that Bintrongs have. And that is their very long, come on Aslan, let's show them. Their long, powerful, come on boy, you can do it. Alright, just sniffing the air a little bit. Let's give him some time until he's ready. Okay, you good to go? They're long, powerful, and prehensile tails. Look at that. Very well done, Aslan. Look at this staircase. We have Rainbow, our great horned owl, with Kenzie Wheatley Holder, our trainer. Great horned owls, also known as the tigers of the skies. They are one of the largest species of owls you can find in the North Americas. And right over here we have Midnight, our Malay fish owl, with Shalini, our trainer. Malay fish owls, also known as buffy fish owls, are native to Southeast Asia. In fact, they're one of the most common owls you can find right here in Singapore. Whenever you're ready, Midnight. Excellent flight. Thank you very much, Midnight, a Malay fish owl. Now, when Midnight flew over your heads, did you hear any sound at all coming from her wings? No, that is right. This is due to her softened wingtips. How many of you say owls can rotate their heads up to 180 degrees? Okay, how many of you say 270? 360? 360, okay, a lot of hands. Those of you who said 360, a round of applause. Because you can do better next time. The correct answer is 270 degrees, right? Yes? Okay, everyone get your cameras ready. Sheena, take it away. Turning. There we go, right at the back. And 270. Everyone, round of applause. Thank you very much. Oscar, our Eurasian Eagle Owl, and Sheena, our trainer. Thank you all for joining us here at the Creatures of the Night presentation. I hope you all had an amazing time. My name is Daphne. Once again, this is Kenzie Wheatley Holder with Rainbow, our great horned owl. This is Sheena Heng with Midnight. So now we are done for the night. Do watch out for the upcoming videos for this Singapore tour. And if you like the video, please do subscribe and share. See you again.